I don't really ever feel at home. On my own, in the zone, that's the only way I know. Feeling low, about to blow back up. Here I'll never let the doubt. Lora Demali, aru moi, the Asmis guy. আপোনালোকে চেনেলটো সাবস্ক্রাইব কৰি দিব বুলি আশা থাকিল মোৰ। তো হে মনমৰ দাদা বাইদেউ পুৰা পুৰি মামা মামী পেহা পেহী অকল। তো আজি ভিডিঅ'টো এটা বহুত ধুনীয়া ভিডিঅ' হ'ব। এটা সৰু ৰাইড টাইপৰ হ'ব। মোৰ লগত যাব ঋতুপন উৰফে আৰবি বুলি কওঁ আৰু নলবাৰীৰ পৰা আমাৰ মহন্ত ভাই আৰু মৃন্ময় ভাই, মৃন্ময় ব্লগছ। তো আমি চাৰিজনে মিলি এটা বহুত ধুনীয়া জেগাত যাম আৰু আজি এইখন বাইক লৈ নাযাওঁ, আজি এখন বেলেগ গাড়ী লৈ যাম। চ' লেটছ গ'। তো এনেকৈ আহি প্ৰথমটো ষ্টপেজ পালোঁ আমাৰ আৰবিহঁতৰ ঘৰ। তো লাহেকৈ হৰ্ণ দিম আৰু গাড়ীখন ইয়াতে থৈ দিম। এতিয়া আমাৰ আৰবি মহাশয় আহিছে। এয়া হ'ল আৰবি মহাশয়। বহুত দেৰি হ'ল বাৰু মোৰ। প্ৰথম গাড়ীখন ভাই ইয়াতে আপোনালোকক কৈছোঁ না নাই পিছে আজি আমি লৈ যাই আছোঁ BS6 গ্লেমাৰ। আৰবি আমাৰ পূৰা ৰাইডাৰ ফিৰ' ৰাইডাৰ। এনেকৈ লোকেশ্যন চাই মৃন্ময়হঁতক লগ কৰিবলৈ গৈ আছোঁ। আহি পালোঁ বহুত লেটকৈ আহি পালোঁ। মানে অনুভৱটো কেনে নাহকচোন মহন্ত ভাই, কেনে অনুভৱ মানে ৰখি কিনে আছে? বহুত বেছি ৰখি মানে একদম ফাল্টু লাগিছে আজি। মানে আমি এৰিয়ে গ'লোঁ ইহঁতক, মানে উপায় নাই আৰু মানে থাকিব লগা হ'ল। বহুত দূৰৰ পৰা আহিছোঁ কষ্ট কৰি আৰু আজি চানডেটোতো কিবা ফাণ্ডে কৰিব লাগিব। সেইকাৰণে আৰু গোটেইকেইটা আজি ওলালোঁ আৰু গোটেইকেইটা ইফালে আমাৰ ঋতু হৈ আছে, ইফালে এনেকৈ আছে গোটেইকেইটা। তো এইখিনিত মই এইটো কথাকে কৈছিলোঁ যে যিটো জেগাত আমি গৈছোঁ যদিহে বৰষুণ নিদিয়ে আপোনালোকে তাত বহুত ধুনীয়া নেচাৰেল বিউটি দেখা পাব, বহুত ধুনীয়া জেগা এটা দেখাব। আৰু এই যিটো জেগা আছে এই জেগাটো অসম বা ভাৰতৰ ভিতৰতে নহয়, গোটেই বিশ্বৰ ভিতৰতে এটা বহুত ধুনীয়া স্থান লাভ কৰি আছে, বহুত প্ৰসিদ্ধ হয়। তো গতিকে এই জেগাটো অধিক জানিবৰ কাৰণে গোটেই ভিডিঅ'টো চাওক আৰু এনজয় কৰক। আৰু এই চানডেটো আমি ফান ডে কৰোঁ। তো চলো। তো বৰ্তমান আহি পালোঁ হাজো আৰু মৃন্ময় ভাইহঁতক ৰখি আছোঁ। মই ভাবিছিলোঁ মৃন্ময় ভাইহঁত আগত গুচি গৈছে, তো এইকাৰণে মই অলপমান আগত গুচি আহিলোঁ। কিন্তু পিছত গম পালোঁ যে সিহঁতে মানে পেট্ৰল ভৰাব ৰখিছিলে, তো মই গম পোৱা নাছিলোঁ। তো এতিয়া মই সিহঁতৰ কাৰণে ৰখি আছোঁ। হা ভাই মৃন্ময় ভাই, জুই কি বস্তু খাই আছা ভাই? চিংৰা খাইছে আৰু এইটো হ'ল বৰফ খাইছে, জুই আৰু বৰফ। ভাই তুমি ডাইটিঙত আছিলা বোলে, কি হ'ল ডাইটিংটো? আমি গৈ আছোঁ শুৱালকুছিৰ মানে এই ব্ৰহ্মপুত্ৰৰ পাৰত ৰিজৰ্ট এখন আছে। মানে ময়ো ভালকৈ গম নাপাওঁ, মহন্ত গৈছে বোলে চিনি পায়, আগতে আহিছে, বহুত ধুনীয়া বোলে। তো তাত গৈ আছোঁ আমি। তাত যাম, আপোনালোক ধুনীয়াকৈ দেখাম অলপমান। ভাই কৈ মাছ বম কৈ মাছ দেখোঁ। আৰু ফাইনেলি আমি আহি পালোঁ এই ফেমাছ ৰিজৰ্টখনলৈ, যাক লোকেল বাসিন্দাসকলে ভূঞাৰ ফাৰ্ম বুলিও অভিহিত কৰে এই ৰিজৰ্টখনক। কিন্তু এই ৰিজৰ্টখনৰ আপুনি যেতিয়া উপস্থিত হ'ব, এই প্ৰথমতে লক্ষ্য কৰিব কি ইয়াৰ ৰাইট চাইডে আছে এখন বহুত ধুনীয়া পাহাৰ আৰু লেফ্ট চাইডে আছে বিশাল ব্ৰহ্মপুত্ৰ। আপোনালোকক এটাকৈ সকলো বস্তু দেখাই আছোঁ আৰু ইমানেই ধুনীয়া। আৰু মহন্ত ভাই এইয়ে আমাক বুজাইছে কি এই যিটো চাৰাউণ্ডিং আছে বহুত ধুনীয়া হয়। তো বলক। বৰ্তমান আমি ৰিজৰ্টৰ ভিতৰত আহি পাইছোঁ আৰু মানে সোমাই পেলাই যিটো মানে ফিল আহিছে কি ক'ম আৰু কি ফিল। এনেকুৱা চিটুৱেশ্যনত এইবিলাক জেগাত আহি ভাল লাগে বাৰু। আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে ঘৰৰ পৰা হ'লেও চাই পেলাই আনন্দ নিশ্চয় পাব। তো সেয়াই আৰু অলপমান ইয়াত আমি আধা ঘণ্টামান থাকিম, থাকি পেলাই বস্ত্ৰ নগৰী শুৱালকুছিৰ পিনে আমি ৰাওনা হ'ম। ভাই কি হৈছে, কিয় এনেকৈ লাগি আছে? মানে বহুত বেছি ভাগৰ লাগিছে। বহুত পাহাৰ জপনা। লৰা ধেমালি আৰু মই দ্য এছমিছ গাই। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল মোৰ। আৰু বৰ্তমান আছোঁ মই ইমান ধুনীয়া ৰিজৰ্ট এখনত, মানে এনেকৈ জুলি মজাটো লাগিছে বাৰু। ভিউ চাওক না ভাই, ভিউ কি ধুনীয়া ভিউ, মানে কি ক'ম আৰু।
Everybody knows that I'm breaking down. Everybody knows I ain't faking now. Everybody knows my heart's vacant now. Yeah, she hates me now, I made mistakes but now I don't ever wanna be alone. I don't really ever feel at home. On my own, in the zone, that's the only way I know. Feeling low, about to blow back up. Here I never let the doubt creep in. Gotta pop a couple more aspirin. I don't think I'll ever let you in. Easier to break it off best friends. I don't really understand myself. I don't really understand, need help. I don't wanna be left on the shelf. Couldn't even hear me if I... তো এইখন হ'ল ইয়াৰ মেনু ইয়াতে কিবা কিবি আমি দবৰাই খাই পেলাই ইয়াৰ পৰা লাহেকৈ গুচিম আৰু খোৱা চটবিলাক আপোনালোকৰ কি দেখাম আৰু আপোনালোকৰ এনেই ভোক লাগি যাব তো জলদিছে পেট পূজাটো কৰিলোঁ তো পেট পূজা হৈ গ'ল এতিয়া বৰ্তমান আমি যাই আছোঁ বস্ত্ৰনগৰী শুৱালকুছি এক্সপ্ল'ৰ কৰিবলৈ তাত আপোনালোকক দেখাম কেনেকৈ এই পাট মুগাৰ কাপোৰ নাইবা এইবিলাক প্ৰস্তুত কৰা হয় কেনেকুৱা কি প্ৰচেছ যিমানখিনি পাৰোঁ যিমানখিনি সম্ভৱ দেখাবলৈ চেষ্টা কৰিম আৰু থেংকছ টু আৰবি বহুত ধুনীয়াকেইটামান ফটো দি মানে ক্লিক কৰিছে আৰু যদি ফটোকেইখন চাব ইচ্ছা কৰিছে তেনেহ'লে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে তো লিংকবিলাক চব দিয়াই থাকিব তো ইনষ্টাগ্ৰামত ফ'ল' কৰিলে আপোনালোকে ইনষ্টাগ্ৰাম বা ফেচবুকত আপোনালোকে ফটোবিলাক দেখা পাব তো এতিয়া আমি লাহে ধীৰে BS6 গ্লেমাৰত আমি বস্ত্ৰনগৰী শুৱালকুছিৰ পিনে ৰাওনা তো আৰু এয়া হ'ল শুৱালকুছিৰ ফেমাছ বস্ত্ৰ উদ্যান তো ইয়াত বহুত কিবা কিবি আছে ৰ'ব আপোনালোকক ভালকে বাইকৰ পৰা নুমি পেলাই ভালকে সকলোখিনি দেখাই আছোঁ ফেমাছ শুৱালকুছিৰ বস্ত্ৰ উদ্যান ইয়াৰ ভিতৰত মিউজিয়াম টাইপৰ কিবা কিবি আছে লগতে সৰু ল'ৰা ছোৱালীৰ কাৰণে খেল ধেমালিৰ কাৰণে এটা কিবা কিবি বস্তু আছে কিন্তু বৰ্তমান চিটুৱেশ্যনটোৰ কাৰণে এতিয়া বৰ্তমান বন্ধ ৰখা হৈছে অলপমান জাষ্ট আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাহিৰৰ পৰাই আৰু ইয়াত মানে ভিতৰত দেখা পাইছে আপোনালোকে তাত এইটো মিউজিয়াম টাইপৰ আছে য'ত আপোনালোকৰ এই সংস্কৃতি যিটো তাঁত শিল্প নাইবা যিটো পাট মুগাৰ সংস্কৃতি সেই গোটেইখিনি সা সৰঞ্জাম নাইবা যিখিনি বস্তু আছে চব এই মিউজিয়ামখনত থোৱা আছে যেতিয়া এইবিলাক খোলে যেতিয়া অপেন দিয়ে নিশ্চয়কৈ আপোনালোকে ইয়াত আহিব এবাৰ চাব লগতে নিজৰ ল'ৰা ছোৱালীক নাইবা যিখিনি ছাত্ৰ ছাত্ৰী আছে সকলোকে দেখাবলৈ চেষ্টা কৰিব I don't wanna break down, always feel like I could break now, but I never let it take me to that place now. I won't ever let my thoughts get away now. I got better things to do, picking fate now. I just wanna be the best, call me great now. I don't know if I'm okay or insane now. I remember better days on the playground, hoping I can find my way. Even when I'm feeling down, I fight. Even when I don't know what is right, I'ma pick a side and I'ma take pride. I will decide my fate and I will never let them tell me who I am. If you try to shake me, I'll be damned. Planet on the ground is where I stand. Never give up. ও ভাই চাৰিওফালে শ্বৰুম ধো কিন্তু এইবিলাক কোনো বাইক বা ফ'ৰ হুইলাৰৰ শ্বৰুম নহয় এইবিলাক হ'ল পাট মুগাৰ যিবিলাক সাজ পোছাক আপোনালোকে পৰিধান কৰে তাৰ শ্বৰুম কিন্তু আমি এই সাজ পোছাক কিনিবলৈ আজি এই শ্বৰুমত নাযাওঁ আমি যাবলৈ খুজি আছিলোঁ এই যিবিলাক সাজ পোছাক তৈয়াৰ হয় সেই ফেক্টৰীত কিন্তু দুৰ্ভাগ্যবশতঃ আমি এটা ফেক্টৰীও খোলা অৱস্থাত নাপালোঁ কাৰণ আজি হ'ল দেওবাৰ কিন্তু মই আপোনালোকৰ কাৰণে অলপ হ'লেও কিঞ্চিত হ'লেও এই যিবিলাক তাত শাল আছে নাইবা যিবিলাক সা সৰঞ্জাম ব্যৱহাৰ হয় তাৰ কিছুমান শ্বট আপোনালোকৰ কাৰণে মই আগবঢ়াইছোঁ তো চিনেমেটিক শ্বটখিনি আপোনালোকে এনজয় কৰক বেছি আপোনালোকক দেখাবলৈ সক্ষম নহ'লো তাৰ বাবে সৰি I have a dream, that's all I need. I'll make it happen with some work and belief. Know what I want, so I'll take it on. I've made mistakes, but mistakes make you strong. Let's break it down for a minute. I want the crown, I'm gon' get it. You hear me loud, man, I'm winning. Yeah, Charlie Sheen will be grinning. These ladies know that I'm sinning, and this is just the beginning. I'm closing in the ninth inning. There ain't no point in resisting. Living life like a dream, live it right, that's the thing. Every night, got a team, I've been tied to the scene. Out on stage, hear them scream. Okay, it's a dream, and I pray as a team. One day, it'll be me. If I want it, then I get it. Head down, don't regret it. Push myself to the limit. If I play it, then I win it. I'm just saying, I'm just living for today. For a minute, I don't stay, I just visit. Have no shame, I admit it. Looking right at me to see if I succeed, to see if I believe. They're looking up to me. They want the best of me now, best of me now, best of me now, best of me. They want the best of me now, best of me now, best of me now, best of me. They want the best of me now.
শিপিনী থাকে তেওঁলোকে খানা খাবলৈ যায় বা ৰেষ্ট কৰিবলৈ যায় আৰু এইখিনি সময়ত একচুৱেলি যিবিলাক ফেক্টৰী থাকে নাইবা যিবিলাক উদ্যোগ থাকে গৃহ উদ্যোগে হওক বা যেনেকুৱা ডাঙৰ লেভেলৰ উদ্যোগে হওক সকলোখিনি বন্ধ থাকে কিন্তু কেৱল আপোনালোকৰ কাৰণে কিবা কিবি মানে কি কথা পাতি পাৰ্মিশ্যন লৈ পেলাই কেইটামান আপোনাৰ প্ৰচেছ দেখালোঁ কেইটামান শ্বট দেখালোঁ এইখিনিয়ে চাই লওক আৰু এনেকুৱাই হয় কিন্তু যিবিলাক ইণ্ডাষ্ট্ৰি ষ্টেজ হয় এইবিলাকত বহুত ডাঙৰকৈ থাকে ইয়াত ধৰক 2খন শাল দেখিছে তাত আপোনাৰ 50খন 100খন এনেকুৱা শাল থাকে তো প্ৰচেছবিলাক সেনেকুৱাই হয় গোটেইখিনি আপোনালোকক মানে কৈয়ে দিছোঁ তো এইখিনিয়ে কথা আৰু Everybody knows that I'm breaking down. Everybody knows I ain't faking now. Everybody knows my heart's vacant now. Yeah, she hates me now, I made mistakes but now I don't ever wanna be